হাই গাইজ, আপোনালোকে অনলাইনত শ্বপিং কৰিব বিচাৰে বা ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে। প্ৰায়ভাগ জানে, যোনে নাজানে ভিডিঅ'টো চাব বুলি আশা ৰাখিছোঁ। প্ৰথমে প্লে ষ্ট'ৰটো গৈ অ'পেন কৰিব, তাৰপিছত ফ্লিপকাৰ্ট বুলি চাৰ্চ কৰিব, এনেকৈ চাৰ্চ কৰিব। এয়া মোৰ অ'পেন বুলি দেখাই আছে কাৰণ মই ডাউনলোড কৰিলোঁ, চ' এইকাৰণে এনেকৈ দেখাই আছে। মোৰ ইয়াত নাম্বাৰ দি চব হৈ গ'ল। হ'লেও আপোনালোকক কেনেকৈ কৰিব লাগে দেখাম। প্ৰথমে একাউণ্টত গৈ তাৰপিছত ফাৰ্ষ্ট নেম লিখিব আৰু লাষ্ট নেম, তাৰপিছত নম্বৰকেইটা দিব, নম্বৰটো দি ছাবমিট কৰি ল'ব। ছাবমিট কৰাৰ পাছত আপোনাৰ অ'পেন হ'ব, অট'মেটিকলি হৈ যাব। এইটোৱে কৰিব লাগে আৰু বাকী কৰিব নালাগে। আপুনি এতিয়া চাব পাৰে, যি মন যায় তাকে অৰ্ডাৰ কৰিব পাৰে। এতিয়া মই 4 অৰ্ডাৰ কৰিম, বাই নাওত টিপিছোঁ। ইয়াত টিপাৰ লগে লগে এনেকৈ দেখাইছে কণ্টিনিউ বুলি। এয়া কণ্টিনিউ দেখাই আছে, তাৰপিছত কণ্টিনিউত টিপিব। টিপি দিয়াৰ পিছত এনেকৈ অ'পেন হৈ যাব। নেটটো শ্ল' হৈ আছে মোৰ। ইয়াতে UPI, তাৰপিছত ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডতো, নেট বেংকিঙতো দিব পাৰে। মই ইয়াতে কেছ অন ডেলিভাৰীত দিছোঁ। তাৰপিছত প্লেচ অৰ্ডাৰত টিপিব। টিপাৰ পাছত এয়া কেপচা লিখিব দিব। কেপচাকেইটা ইয়াতে টিপি কনফাৰ্ম অৰ্ডাৰত টিপিব। টিপি দিয়াৰ পাছত এয়া হৈ গ'ল মোৰ 100% অৰ্ডাৰ। যদি আপুনি আপোনাৰ অৰ্ডাৰটো চাব বিচাৰে তেতিয়াহ'লে চাব পাৰিব। মাই অৰ্ডাৰত টিপি চাব পাৰে, নাইবা এনেকৈও দেখে। ডেলিভাৰী এক্সপেক্টেড বাই ডিচেম্বৰ 15 বুলি দেখাই আছে মোৰ ইয়াত। এয়া চাওক, এনেকৈ চাব পাৰে। যদি আপুনি কেঞ্চেল কৰিব বিচাৰে কেঞ্চেল কৰিব পাৰিব। মোৰ ভিডিঅ'টো কেনে পালে, যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ৰাখিছোঁ, বাই বাই, টাটা।